কলাৰ কিনে ভাৰ এখন নিশ্চয় পালে মই নপ্তা ব্লগ আপোনালোক স্বাগতম জনাইছোঁ গাইছ আন্ধাৰে পৰিছে তো গাইছ হোটেল এখন আছোঁ তো হোটেলখন আমি ৰেগুলাৰ আমাৰ ওচৰতে ঘৰ দি গতিকে তো গাইছ হোটেলখন আহিলোঁ তো আমি ভাবিছোঁ আজি ৱেটাৰ হিচাপে কাম কৰিম তো গাইছ আছিকে আছে চিন্তু আছে মই আছোঁ আপোনাৰ লগত দেখাই দিছোঁ ভিডিঅ' চাই দেখক প্ৰথম ৱেটাৰ আমাৰ আছিক কাষ্টমাৰ আহিল প্ৰথম কাষ্টমাৰ চব্জি দিয়ে খাই কিনে লাগি আৰু এখন লাগব তো গাইছ আৰু এখন লাগে মই নিদিওঁ এখন বুঢ়ী ল'লোঁ চেমঠা হৈছে গাইছ একদম এখন দিম গাইছে ইয়াক এখন কান্দে তো গাইছ একদম টুপুৰি হৈ গৈছে এখন দিছোঁ ইয়াক খাওঁ ৰা চব্জি কৰি আৰু খাওঁ গা চব্জি আহিল প্ৰথম দাদা মালিকে দিছে আজিকে দিছে তাত মই দিছোঁ তাৰ পৰিচয় দিছে ভিডিঅ' কৰিছে টেবুল চেবুল অলপ ধুনীয়াকৈ মুচি দিওঁ এইবিলাক মানুহ যদি দেখি ভাল পায় গাইছ এইবিলাক এনেকৈ চাইড কৰি দিওঁ এনেকৈ দিওঁ আজিকে চাফা কৰি গাইছ মই যি কাম কৰোঁ সেই কৰিব যায় সি নিজে ওলাব নোৱাৰে গাইছ কি কৰে ৰক টক ধুনীয়াকৈ সজাই দিওঁ ৰক আছে গাইছ তাতে আগত থৈ দিওঁ ধুনীয়াকৈ যাতে মানুহ আহি মুখ চুখ ধুনীয়াকৈ কুলি কৰি খাব পাৰে আৰু এয়া আমাৰ খানা তৈয়াৰ কৰি আছে এইবিলাক ধুনীয়াকৈ পুৰি চিংৰা আছে আৰু বনাই আছে এইবিলাক তো এইবিলাক ধুনীয়াকৈ বনাই আছে তো কাৰিকৰ আমাৰ এই কাৰিকৰ আমাৰ এই আৰু ইয়াতে ধুনীয়াকৈ চব্জি চব্জি আছে চাওক মই বনাওঁ দেখাই দিছোঁ চব্জি তব্জি আছে এইবিলাক সাজ বাচন আছে ধুনীয়াকৈ দোকান মালে নাই ই পইচা কেইটা কিবা কৰে গাইছ নাজানো এই চাওক একদম খালী ইফালেও খালী একদম খালী আকৌ নাই একদম বগা পৰি আছে খালী এয়া বুট ভাজি আছে এই বুট চুট ভাজি আছে ধুনীয়াকৈ এইফালে ব্ৰেড চপ বনাব শ্লাইচ শ্লাইচিং ধুনীয়াকৈ কাটি লৈছে তাৰপিছত বাচন আছে আৰু ইফালে কিবা বনাই গাইছ এতিয়া কি বনাইছে এতিয়া কি কিবা চাহ বনাব গাইছ চাহ হৈ গ'ল কাষ্টমাৰৰ এতিয়া ধুনীয়াকৈ চাফা কৰি দিওঁ এইবিলাক আৰু গাইছ এইটো আছিকে ধুব গাইছ আছিক আয়া তইতো ধুনীয়াকৈ ধুই কৰি থৈ দি এইটো ধুনীয়াকৈ ধুইয়া এইবিলাক পাঁচপাল দি লৈ যা সিবিলে ৱেটাৰ বিলে ক'ত ধুই প্ৰশ্ন কৰিছি সিবিলে ৱেটাৰ বিলে এইবিলাক ধুনীয়াকৈ গাইছ আছিকে ধুই আছে পুৰা খাই দিয়ে পইচা দিব পৰা নাই তাৰ কাৰণে হেৰি বস্তু গাইছ খাই দিয়ে পইচা দিব পৰা নাই বাচন ধুই আছে গাইছ আজিকে খাই দিয়ে পইচা দিব নোৱাৰ কাৰণে বাচন ধুই আছে দৈনিকত দোকান দিছা খাই দিয়ে পইচা নিয়ে মোক ফোন মাৰিব লাগে না এইবিলাক পৰঠা ধুনীয়াকৈ আগত থৈ দিওঁ তো গাইছ আগত থৈ দিওঁ ধুনীয়াকৈ মানুহ দেখিলে তেতিয়াই খাব গাইছ এনেকৈ ধুনীয়াকৈ সজাই থৈ দিলোঁ আৰু ইয়াতে কিবা আছে আটাৰ গুড়া তো ধুনীয়াকৈ বনাব পিছত আমি নবনাওঁ এইবিলাক আমাৰ কাৰিকৰৰ কাম মোৰ কাম নহয় কণী চণী ধুনীয়াকৈ আহিছে বইল নে কি বইল এইটো ধুনীয়াকৈ খাইছে কোনোবাই খাব পাৰে লাহে লাহে সন্ধিয়া বহিয়ে মানুহ কাষ্টমাৰ আহিব আজিকে গাইছ একদম তো গাইছ বাতিত পুৰা মাৰামে ধৰি আছিল গাইছ আজিকে এনেকৈ পিহি মাৰাম উঠি গ'লছি গাইছ গাইছ এনেই আছিলোঁ থাকোঁতে ভাবিলোঁ অলপ বেয়া এনেই খোজকাঢ়ি দিওঁ কাম চাম কৰিলোঁ তো যি নহওক গাইছ কিবা অলপ এনে কৰিলোঁ তো গাইছ এতিয়া আমাক হাজিৰা লাগে হাজিৰা লাগে আমাক এতিয়া আমাক হাজিৰা লাগে হাজিৰা দিয়ে আমাক এতিয়া কাম কৰি দিম তো ঠিক হাজিৰাটো দিবা আকৌ আমাক হাজিৰা লাগে পইচা দি দিয়া তো গাইছ এতিয়া নকওঁ গধূলি আহিম আৰু আহি কিনে খাম কিবা কিবি কৰিম আৰু যদি আৰু চাফা ধুনীয়াকৈ কৰি দিম তো এনেই থাকিলোঁ ভিডিঅ'টো বনালোঁ চাফা চিকাৰ কিবা কিবি কৰবা কাষ্টমাৰ আহিলে আহিছে চিকাৰ দিলোঁ কিন্তু অহা নাই গাইছ দাদা এজন লগ পাই গ'লোঁ তো দাদাজনে কৈছে মোৰ ভিডিঅ' চাই বহুত ভাল লাগে তো গাইছ দাদাজন মোৰ ওচৰতে আছে তো কিবা এটা কৈ যাওক তো ইয়াৰ ভিডিঅ'বিলাক চাই মোৰ বহুত ভাল লাগে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ভাইটিৰ ভিডিঅ'বিলাক চাই বহুত ভাল লাগে তো গাইছ দাদাই কৈছে মোৰ ভিডিঅ' চাই বহুত ভাল লাগে তো গাইছ আপোনালোকক লাইকটো কৰি দিব চেনেলটো নতুন হৈছে
গাইছ ঘৰত যাই আছোঁ এতিয়া বাইকত তিনিজন হৈছোঁ চলো তো গাইছ এনেকৈ তো গাইছ এনেকৈ গেল আজি ভিডিঅ'টো মানে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো গাইছ এনে থাকিলোঁ কাৰণে ভিডিঅ'টো ধেমালি কৰি বনালোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব তো গাইছ আজি ভিডিঅ'টো মানে তো নেক্সট ব্লগত আৰু লগ পাইছোঁ বাই বাই